লগত আমাৰ কনসাল্টিং এডিটৰ আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মা আছে আমাৰ কনসাল্টিং এডিটৰ আৰু তেখেতৰ যেটো জন্মভূমিও বড়োলেণ্ডৰ ওচৰতে তেখেতে বড়োলেণ্ডৰ ৰাজনীতি বিগত বহু বছৰ ধৰি দুটা দশকতকৈ অধিক সময় ধৰি তেওঁ বড়োলেণ্ডৰ ৰাজনীতিক তেওঁ পৰ্যবেক্ষণ কৰি আছে ৰঞ্জন লাল শৰ্মাৰ পৰা এটা মই সামগ্ৰিক বিশ্লেষণ লৈ ল'ব বিচাৰিছোঁ ৰঞ্জন লাল শৰ্মা বিটিচি ৰাজনীতি কোন দিশলৈ গৈছে এই মুহূৰ্তত আপোনাৰ দৃষ্টিত ধন্যবাদ দীক্ষিত চাওক যদিও নিৰ্বাচনৰ দিনখন ঘোষণা কৰা হোৱা নাই তথাপি বিটিচি নিৰ্বাচনক লৈ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু যদি আমি চাওঁ শাসনাধিষ্ঠ বিজেপি দল তেওঁলোকে নিজেই ইতিমধ্যে অতি আগ্ৰাসী হৈ উঠিছে তেওঁলোকে 5 দিন ধৰি তেওঁলোকে এটা ধাৰাবাহিক মিছন আৰম্ভ কৰিছে বিটিআৰত আৰু তাৰ ইতিমধ্যে 4টা দিন অতিক্ৰম হ'ল আৰু আজি আপুনি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত এখন ডাঙৰ সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দলীয় নেতা কৰ্মীসকল উদ্বুদ্ধ কৰিছে সমাগত পৰিষদীয় নিৰ্বাচনৰ কাৰণে কথাটো এনেকুৱা যে 2003 চনত বিটিচি চুক্তি হৈছিল তাৰ পূৰ্বে 1993 বিএছচি চুক্তি হৈছিল তাৰ 10 বছৰ পাছত বিটিচি চুক্তি হৈছিল আৰু বিটিচি চুক্তি সম্পাদিত হোৱাৰ ইমিডিয়েটলি তাত কি হৈছিল এখন ইন্টাৰিম কাউন্সিল গঠন হৈছিল হাগ্ৰামা মহিলাৰ নেতৃত্বত 2005 চনত প্ৰথমটো পৰিষদীয় নিৰ্বাচন হৈছিল গণতান্ত্ৰিক নিৰ্বাচন হৈছিল আৰু তাৰ পিছত প্ৰতি 5 বছৰৰ অন্তৰে নিৰ্বাচন হৈছিল 2020 চনৰ যদিও নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল এপ্ৰিলত কিন্তু কোভিডকালীন পৰিস্থিতিৰ কাৰণে সেই বছৰ ডিসেম্বৰৰ ফালে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এতিয়া এই বছৰ 5 বছৰ পিছত এই যি নিৰ্বাচন অনুষ্ঠিত হ'ব 2025 ৰ যিটো নিৰ্বাচন ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে একাধিকবাৰ এই কথা ঘোষণা কৰিছে যে দুৰ্গা পূজাৰ পূৰ্বেই নিৰ্বাচন সম্পন্ন হ'ব তাত আনুষ্ঠানিকভাৱে এখন নতুন কাউন্সিল গঠন হ'ব এতিয়া এই নতুন কাউন্সিল গঠনৰ কাৰণে বিজেপিয়ে যুদ্ধংদেহী এটা অৱস্থান লৈছে যদিও তেওঁলোকৰ মিত্ৰ দল ইউপিপিএল কিন্তু ইউপিপিএল দলৰ সৈতে তেওঁলোকে মিত্ৰ হিচাপে এই নিৰ্বাচন অৱতীৰ্ণ নহয় ইয়াৰ পূৰ্বৰ নিৰ্বাচনত তেওঁলোকে এককভাৱে নিৰ্বাচন হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ইউপিপিএলৰ সৈতে মিত্ৰতা কৰি চৰকাৰৰ অংশীদাৰ হৈছিল প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনৰ এতিয়া 2025 ৰ নিৰ্বাচনত কি হ'ব সেইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া ইউপিপিএলও তেওঁলোকৰ নিজৰ শক্তি সঞ্চয় কৰি লৈছে চৰকাৰ যেহেতু 5 বছৰ তেওঁলোকে প্ৰায় 5 বছৰ চলালে তেওঁলোকে তেওঁলোকৰ অৱস্থান এটা কৰিছে ৰাইজৰ কাৰণে কাম কৰাৰ যেটো উদাহৰণ দি তেওঁলোকে ৰাইজৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে আনহাতে আপুনি যদি লক্ষ্য কৰে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফে তেওঁলোকৰ পূৰ্ণ শক্তিৰে তেওঁলোকে এই নিৰ্বাচন নামি পৰিব আপুনি যদি বিশেষভাৱে লক্ষ্য কৰে যে 2020 ৰ যেটো নিৰ্বাচন হৈছিল তাত কিন্তু একক বৃহত্তম দল হৈছিল কিন্তু বিপিএফ তেওঁলোকে 17খন আসন লাভ কৰিছিল ইমানখিনি প্ৰত্যাহ্বান বিজেপিৰ পৰা তেওঁলোকে প্ৰত্যাহ্বান পাইছিল নৱগঠিত ইউপিপিএলৰ পৰা তেওঁলোকে প্ৰত্যাহ্বান পাইছিল তাৰ পিছতো তেওঁলোকে আৰু অঞ্চল বিশেষকৈ কংগ্ৰেছৰ পৰা আৰু এআইইউডিএফৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু তেওঁলোকে ইমানখিনি প্ৰত্যাহ্বানৰ পিছতো ইমানখিনি এন্টি ইনকামবেন্সিৰ পিছতো তেওঁলোকে কিন্তু বৃহৎ দল কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন দলটো হৈছিল সিংগল লাৰ্জেষ্ট পাৰ্টি হোৱাৰ পৰা তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ কেইখনমান আসন তেওঁলোকে নাপালে যাৰ পৰিণামত তেওঁলোকে 4খন আসন দূৰত তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে পৰিষদীয় চৰকাৰ গঠন কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল বিজেপি আৰু জিএছপি লগ হৈ তেওঁলোকে পৰিষদ দখল কৰিলে বা গঠন কৰিলে এতিয়া 2025 ৰ নিৰ্বাচনত কি হ'ব এইটো গুৰুত্বপূৰ্ণ কথা নিশ্চয় আমি পৰৱৰ্তী সময়ত এইখন কথাও আলোচনা কৰিম প্ৰাথমিকভাৱে এই কথাটো ক'ব পাৰি যে যদিও এখন পৰিষদীয় নিৰ্বাচন যদিও এটা পৰিষদৰ নিৰ্বাচন কিন্তু বিটিচি নিৰ্বাচনে আচলতে আমি অসমৰ সমাজ জীৱনত অসমৰ ৰাজনৈতিক জীৱনত অসমৰ যি জিঅ'পলিটিকেল যি সিনাৰিও ইয়াত কিন্তু বিটিচিৰ নিৰ্বাচন এটা অত্যন্ত গুৰুত্বপূৰ্ণ আছে আৰু এই নিৰ্বাচনে পৰৱৰ্তী নিৰ্বাচনৰ সময়ত যথেষ্টখিনি প্ৰভাৱ পেলায় বুলি ক'লেও ভুল কোৱা নহ'ব যাৰ কাৰণে বিটিচি নিৰ্বাচনলৈ অসমৰ যিসকলে ৰাজনৈতিক কথা বাৰ্তা আগ্ৰহী তেওঁলোকে এই নিৰ্বাচনটোৰ প্ৰতি গুৰুত্ব ৰাখে সেই তেওঁ বিটিচিৰ বাসিন্দা হওক বা নহওক অসমৰ যিকোনো প্ৰান্তৰে লোক নহওক কিয় যিসকল মানুহৰ ৰাজনৈতিক কথা বাৰ্তাৰ লগত তেওঁলোকৰ মনোযোগ এটা থাকে তেওঁলোকে এই নিৰ্বাচনটোৰ প্ৰতি গুৰুত্ব দিয়ে গতিকে নিশ্চয় 2025 ৰ এই নিৰ্বাচনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি মোৰ নিজৰ ধাৰণা জন্মিছে চাওক এটা কথা যোৱাটো নিৰ্বাচন আমি শ্ৰীৰামপুৰ সমষ্টিত তেওঁলোকৰ কংগ্ৰেছ প্ৰাৰ্থীজন বিজয়ী হৈছিল আৰু সেইটো সমষ্টিত সংখ্যালঘু ভোটাৰৰ যথেষ্টখিনি আধিক্য আছে এতিয়া কথাটো এনেকুৱা হ'ল আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী এটা কথা কৈছে যে কংগ্ৰেছৰ বিপক্ষে তেওঁলোকে প্ৰাৰ্থী নিদিয়ে অৰ্থাৎ
কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে মানে তেওঁলোকে এক ধৰণে এক হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কাৰণ কংগ্ৰেছৰ ক্ষতি হ'ব পৰা কাম ৰাইজৰ দলে নকৰে। কাৰণ শেহতীয়াভাৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যি ধৰণৰ কালি বিৰোধী ঐক্য মঞ্চ সম্পৰ্কত বিৰোধী ঐক্যৰ কাৰণে যি ধৰণে এটা সন্মিলন হৈ গ'ল, তাৰ পাছতো এক ধৰণৰ এটা নতুন ধৰণৰ ডাইমেনশ্যন এটা আৰম্ভ হ'ব বা হৈছে। গতিকে এই কথাটো ঠিক যে যদি এতিয়া AIDF-ৰ ভূমিকাক লৈ প্ৰশ্ন আহিব, AIDF-এ কি ৰোল ল'ব তাতে। কিন্তু আপাতত আপুনি এটা কথা ক'ব পাৰে যে কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকে উভয়ৰ শত্ৰুতা নকৰে বা বিৰুদ্ধাচৰণ নকৰে, অৰ্থাৎ তেওঁলোকৰ ভোটৰ বিভাজন নহ'ব। তেওঁলোকৰ দুইটা দলৰ যিখিনি ভোট অন্ততঃ এক ঠাইত তেওঁলোকে একত্ৰীকৰণ কৰিব পাৰিব, এই ধৰণে এটা ধাৰণা এটা হৈছে বা হ'ব। কিন্তু মূল কথাটো হ'ল যে BTADৰ ৰাজনীতি বা BTCৰ ৰাজনীতি বা আমি BTR ৰাজনীতি, তাৰ যি সংখ্যালঘু মানুহৰ যি চিন্তা চৰ্চা বা ভোটদানৰ যিটো গতি প্ৰকৃতি, সেইখিনি কিন্তু অসমৰ অন্য প্ৰান্তৰ সৈতে নিমিলে। আপুনি যদি কাষৰীয়া জিলা ধুবুৰীৰ কথাটোৱে চায় বা বৰপেটা বা অন্য জিলাকেইখনৰ কথা চায়, তাৰ লগত কিন্তু BTADৰ সংখ্যালঘু ভোটাৰৰ তাৰ মনোবৃত্তিটো নিমিলে বুলি মোৰ এটা ধাৰণা হয়। এইকাৰণে ধাৰণা হয়, তাৰ BTADত আপুনি যদি চায় তাত বিভিন্ন কথা থাকে। তাৰ সংখ্যালঘু ৰাইজে তাত যিহেতু এটা সহাৱস্থান কৰিব লাগে, কাৰণ বড়ো মানুহৰ লগত থাকিব লাগিব বা সেই অঞ্চলত সদায় থাকিব লাগিব। অন্য ঠাইৰ ৰাজনৈতিক নেতাই বা গুৱাহাটীৰ পৰা গৈ পেলাই তাৰ নেতাই কি ক'ব সেইখিনি কথা তেওঁলোকে বৰ বেছি ধ্যান নিদিয়ে, কাৰণ তাত তেওঁলোকে থাকিব লাগিব, পূৰ্বৰ পৰা তেওঁলোকে আছে। গতিকে তেওঁলোকে বড়ো মানুহৰ লগত বা মূল যিহেতু জনগোষ্ঠী, তেওঁলোকে এটা সংঘাতত উপনীত হোৱাৰ কথাটো ভাবিব নোৱাৰে বা নাভাবে। আৰু সেইকাৰণে তেওঁলোকে তাৰ যিটো বড়ো ৰাইজৰ যিটো শক্তিশালী দল বুলি তেওঁলোকে চিন্তা কৰে, সেইটো দলৰ ফালেই তেওঁলোকে এক্সাৰচাইজ কৰাটো ইচ্ছা কৰে বা মানে তেওঁলোকে এটা দেখা পোৱা যায়। গতিকে আমি যদি চাওঁ বিগত নিৰ্বাচনত বিধানসভা নিৰ্বাচনতো দেখা গৈছিল, আৰু তাৰ পূৰ্বৰ যিটো পৰিষদীয় নিৰ্বাচন তাতো দেখা গৈছিল যে BPF-ৰ প্ৰতি তেওঁলোকে এটা আনুগত্য প্ৰকাশ কৰে। গতিকে যদি সেইটোৱেই হয় তেতিয়াহ'লে আৰু এইবাৰ তাৰ কিবা বেলেগ ধৰণৰ কিবা পৰিৱৰ্তন হ'ব তেনেকুৱা মোৰ এই মুহূৰ্তলৈকে মোৰ মনে কোৱা নাই। কাৰণ যোৱা বহুদিন মানে 2-3 মাহ মই সেই অঞ্চললৈকে যোৱা নাই। গতিকে তাত গ'লে তাৰ মানুহৰ লগত কথা বতৰা পাতিলে নিশ্চয় কিছু মোৰ ধাৰণা এটা জন্ম হ'ব। কিন্তু মই আগৰ 3 মাহ 4 মাহ আগৰ ধাৰণাৰ ভিত্তিতে কৈছোঁ যে সংখ্যালঘু ৰাইজে সাংঘাতিক ধৰণে কিবা বেলেগ দল এটাৰ প্ৰতি অৱস্থান, কিবা নিজৰ কংগ্ৰেছৰ প্ৰতি বা ৰাইজৰ দলৰ প্ৰতি অৱস্থান কৰিব, মোৰ তেনেকুৱা ধাৰণা নহয়। তেওঁলোকে হাগ্ৰামা মহিলাৰ দল বা UPPLৰ প্ৰতি, UPPLতকৈও BPF-ৰ প্ৰতি বিশেষভাৱে তেওঁলোকে আগ্ৰহী হৈ থাকিব। কাৰণ চাওক, বিগত পৰিষদীয় নিৰ্বাচনতো হাগ্ৰামা মহিলাৰ দলটোৱে শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হৈছে। গতিকে এইবাৰো আপুনি চাওক, যোৱা লোকসভা নিৰ্বাচনৰ পৰাই হাগ্ৰামা মহিলাৰে এই ধৰণে ফিল্ডত নামি পৰিছে। প্ৰায় এককভাৱেই তেওঁ আপোনাৰ প্ৰচাৰ অভিযানত বা নিৰ্বাচনী ময়দান বুলি ক'লেও ভুল কোৱা নহ'ব, নিৰ্বাচন যদিও সেই সময়ত ঘোষণা হোৱা নাছিল, আপুনি লোকসভা নিৰ্বাচনৰ আগৰ পৰাই চাওক, প্ৰায় এককভাৱেই তেওঁ ইমূৰৰ পৰা সিমূৰ, BTCৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ৰাওনা হৈছে, বিভিন্ন ধৰণে ৰাইজৰ লগত কথা পাতিছে। গতিকে মোৰ ধাৰণা হয়, কাৰণ তেওঁৰ চাওক আপুনি ৰাইট হেণ্ড লেফ্ট হেণ্ড বুলি যি দুজন নেতাক কোৱা হৈছিল, চন্দন ব্ৰহ্ম কওক বা শেহতীয়াভাৱে আপুনি খাম্ফা বৰগোহাঁইৰ কথা কওক, তেওঁলোকৰ সংগ ত্যাগ কৰিছিল। আৰু হাগ্ৰামা মহিলা অতি পুৰণি যিসকল বিশ্বাসযোগ্য সতীৰ্থ আছিল, তেওঁলোকে এজনৰ পিছত এজনে দল ত্যাগ কৰিছিল, হয় BJPত যোগদান কৰিছিল, নহয় তেওঁলোকে UPPLত যোগদান কৰিছিল। গতিকে এনে অৱস্থাত প্ৰায় নিশকতীয়া হৈ পৰিছিল, সাংগঠনিকভাৱে প্ৰায় নিশকতীয়া হৈ পৰিছিল হাগ্ৰামা মহিলাৰী। গতিকে তেওঁ কিন্তু এককভাৱেই গোটেই BTC অঞ্চল তেওঁ পৰিভ্ৰমণ কৰিছে, আৰু তেওঁ এককভাৱেই এক ধৰণৰ কেৰিজমা দেখুৱাবলৈ সক্ষম হৈছে। আৰু মোৰ ধাৰণা হয় যে আহি থকা নিৰ্বাচনত, পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাই এটা শক্তিশালী অৱস্থান ল'ব, এনেকুৱা এটা মোৰ ধাৰণা হৈছে। কাৰণ তেওঁৰ হাতত ক'ব লগা বহুখিনি কথাই আছে। কাৰণ BTC আমাৰ আপুনি যদি চাই 2020 চনৰ যিখন বড়ো শান্তি চুক্তি, এই শান্তি চুক্তিৰ একাধিক দফা এতিয়াও কিন্তু পূৰ্ণ হোৱা নাই। তাত কোৱা হৈছিল যে
সমষ্টিৰ সংখ্যা বাঢ়িব সমষ্টিৰ সংখ্যা কিন্তু নাবাঢ়িল ইয়াৰ বাহিৰেও বহুকেইটা কথা আছে যিবোৰ কথা তেওঁলোকৰ হাগ্ৰামা মহিলাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা প্ৰত্যাহ্বান হ'ব পাৰে তেওঁলোকৰ কাৰণে সাংঘাতিক ধৰণৰ নিৰ্বাচনী উপজীৱ যিবোৰ বিষয় তেওঁ অন্ততঃ অন্য বিজেপি বা ইউ পি পি এলক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে তেওঁৰ এটা সমল গতিকে মই ভাবোঁ সেইটো তেওঁৰ কাৰণে এটা প্লাছ পইণ্ট দ্বিতীয় কথাটো হ'ল কি যে এতিয়া ইউ পি পি এলে বেলেগ ধৰণে নিৰ্বাচন খেলিব বিজেপিয়ে বেলেগ ধৰণৰ নিৰ্বাচন কৰিব দুইটা দলে ইতিমধ্যে সেই কথাটো প্ৰতিপন্ন হৈছে আৰু সংখ্যালঘু ৰাইজে মূলতঃ যিমানে আমি যি নকওঁ কিয় মোদীয়ে যিমান সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াসৰ কথা যিমানেই যি নকওঁ কিয় সংখ্যালঘু ৰাইজে মূলতঃ বিজেপিক বৰ বেছি আস্থা আৰু বিশ্বাসত নলয় এক ধৰণৰ বিজেপিৰ প্ৰতি এক ধৰণৰ ভীতি আছে এতিয়া আপুনি যদি 100টা ভোটৰ ভিতৰত 2টা ভোট বিজেপিয়ে পাইছে সেই 2টা ভোট তেওঁলোকৰ কাৰণে যদি তেওঁলোকে ভাবে যে আমি সংখ্যালঘু মন জয় কৰিলোঁ মই নাভাবোঁ সেইটো এটা কিবা সাংঘাতিক ধৰণৰ ডাঙৰ কথা হ'ব আৰু বিশেষ কৰি বিটিচিটো আৰু সংখ্যালঘু মানুহে বিজেপিৰ পক্ষে অৱস্থান কৰিব সেইটো মোৰ মনে নকয় যদি সাংঘাতিক ধৰণৰ মিৰাকল সেইটো এটা বেলেগ কথা বিশেষকৈ অন্য প্ৰান্তৰ কথাটো বেলেগ আপুনি যদি সামগুৰিত সংখ্যালঘু মানুহে বিজেপিক ভোটদান কৰিছে এতিয়া সামগুৰিৰ সংখ্যালঘু মানুহৰ মনোবৃত্তি আৰু বিটিচিৰ সংখ্যালঘু মানুহৰ মনোবৃত্তি আপুনি একে কৰিব নোৱাৰে এবাৰ কিন্তু সামগুৰি বেলেগ ধৰণৰ হ'ব কাৰণ ইয়াৰ যিটো উপ নিৰ্বাচনত বিজেপিয়ে ভোট পাইছিলে সেইটো 21ৰ ভিত্তিত আছিলে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কিন্তু সামগুৰিত 85% সংখ্যালঘু ভোট এতিয়া চাওক গতিকে বিটিচিৰ ক্ষেত্ৰতো সেইটোৱে হ'ব সংখ্যালঘু ৰাইজে মূলতঃ তেওঁলোকে শক্তিশালী দল বুলি যাক বিশ্বাস কৰে প্ৰমোদ বড়োৰ দল বা হাগ্ৰামা মহিলাৰ দল এই দুইটা দলৰ ক্ষেত্ৰতে সিংহভাগে অৱস্থান কৰিব মোৰ তেনেকুৱা ধাৰণা তাত কংগ্ৰেছে বা AIDFে সাংঘাতিক এক্সাৰচাইজ কৰি বৰ সাংঘাতিক কিবা লাভ হ'ব বা ৰাইজাৰ দলে সাংঘাতিক কিবা এক্সাৰচাইজ কৰি সাংঘাতিক কিবা লাভ হ'ব মোৰ ধাৰণা নহয় চব কথাটো এনেকুৱা মই প্ৰথমতে এটা কংগ্ৰেছৰ কথাটো কৈ ল'ম যে 2001 চনৰ পৰা তাত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তৰুণ গগৈৰ নেতৃত্বাধীন কিন্তু 2003 চনত যেতিয়া BTC চুক্তি হ'ল তাৰপিছত প্ৰথম ইণ্টাৰিম চৰকাৰ আহিল তাৰপিছত 2005 চনৰ পৰা ক্ৰমাগতভাৱে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন তিনিবাৰকৈ পৰিষদীয় চৰকাৰ হ'ল কিন্তু এই তেওঁ দিছপুৰত তেওঁ কংগ্ৰেছৰ মিত্ৰ আছিল আৰু সেই সময়ত কংগ্ৰেছে এটা ভুল কৰিছিল যিটো ভুল বিজেপিয়ে নকৰিলে এইটো এটা গুৰুত্বপূৰ্ণ কথা হেতু হয়তো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সদিচ্ছাৰ কাৰণে হ'ব পাৰে তেওঁ এটা গুডউইল মিছন এটা সেই সময়ত তেওঁ হয়তো দেখুৱাইছিল যে বড়োসকলে তাত শাসন কৰিছে গতিকে আমি কংগ্ৰেছে তাত সংগঠন গঢ়ি নুতুলোঁ বা তাত বৰ বেছি BTR বা এতিয়াৰ BTR সেই সময়ৰ BTADত বৰ বেছি সাংগঠনিক বিষয়টোত বৰ বেছি গুৰুত্ব নিদিলে তাৰপিছত এজনৰ পিছত এজন সভাপতি প্ৰদেশ কংগ্ৰেছৰ হ'ল কিন্তু কোনো এজন একেবাৰে আমাৰ ভূপেন বৰালৈকে কোনো এজনে তাত কিন্তু সংগঠন গঢ়ি তোলাত বৰ বিশেষ গুৰুত্ব নিদিলে তেওঁলোকে এক ধৰণে BPFকেই গোটেই কাৰবাৰটো এৰি দিলে ইয়াৰ তেওঁলোকে মাচুল এতিয়া ভৰি আছে আৰু মই নাভাবোঁ যে এতিয়া যদি তাত কিছু সামান্য তেওঁ জনসমৰ্থন লাভ কৰে সেইটো কেৱল গৌৰৱ গগৈৰ কাৰণেই হ'ব বুলি মোৰ ধাৰণা হয় কাৰণ গৌৰৱ গগৈ নতুন মানুহ ইয়াৰ আগৰ কেইজন মানুহ টেষ্টেড মানুহ সভাপতি কেইজনো বিভিন্ন ধৰণে ইলেকশ্যন কেইবাটাও হৈ গৈছে সভাপতি হিচাপে তেওঁলোকে বৰ বেছি সাংঘাতিক ধৰণৰ ফলাফল দেখুৱাব পৰা নাছিল এটা গৌৰৱ গগৈৰ প্ৰতি মানুহৰ এক ধৰণৰ মানুহৰ এটা আশা মানে ব্যক্ত কৰিছে আশা প্ৰকাশ কৰিছে এই মানুহজনৰ নেতৃত্বত কিবা এটা হ'ব পাৰে নেকি যদি BTCত যদি বা BTRত যদি গৌৰৱ কংগ্ৰেছ যদি সামান্যতম সফলতা লাভ কৰে তাৰ কিন্তু লায়ন শ্বেয়াৰ সিংহভাগ কৃতিত্ব কিন্তু মই গৌৰৱ গগৈকে দিম এইখিনি হ'ল মোৰ কংগ্ৰেছ সম্পৰ্কত ক'ব লগা কথা দ্বিতীয় কথাটো হ'ল কি যে বিজেপিয়ে এতিয়া বিজেপিয়ে তাত মই ক'লোৱে নহয় কংগ্ৰেছে কৰা ভুলটো বিজেপিয়ে নকৰিলে বিজেপি সাংঘাতিক ধৰণে এগ্ৰেছিভলি তাত সংগঠন কৰিছে আপুনি যেতিয়া পূৰ্বৰ পৰাই তাত চৰকাৰ আহক নাহক বেলেগ কথা যেতিয়া আগৰ পৰাই চাওক এটা অৱস্থাত তাত যদিও এখন বা দুখন আসন পাইছিল তেতিয়াও কিন্তু বিজেপিয়ে সংগঠন গঢ়ি তুলিছিল আৰু বিজেপিত আপুনি কৈছিল যে বড়ো অবড়োৰ কথাটো এনেকুৱা মই কিছু সময় আগতে এটা মই কৈছিলোঁ যে তাত সংখ্যালঘু মানুহে কিয় শক্তিশালী বড়ো দলটোৰ প্ৰতি আগ্ৰহান্বিত হয় বা আগ্ৰহ প্ৰকাশ কৰে সেই একেখিনি কথা কিন্তু অবড়োৰ ক্ষেত্ৰতো খাটে যদিও কোৱা হয় যে অবড়ো ইমান লাখ আছে ইমান সংখ্যক আছে 70% অবড়ো মানুহ আছে 30% বড়ো আছে এই ধৰণৰ কোৱা হয় কিন্তু ক'লেও তাত অবড়ো মানুহে কিন্তু সেই অবড়ো এই চেণ্টিমেণ্টটো ৰাখিয়ে কিন্তু নিৰ্বাচনত অৱতীৰ্ণ নহয় কিন্তু
অঞ্চল বিশেষে হয় বাক্সাৰ কিছু কিছু এলেকাত বা থুৰিবাৰীকে ধৰি মানে আমাৰ চিৰাং জিলাৰ কিছু কিছু অঞ্চলত এই ধৰণৰ এটা সেন্টিমেন্ট থাকে কিন্তু সামগ্ৰিকভাৱে সমগ্ৰ BTC এলেকাত কিন্তু এই বড়ো অবড়োৰ ধ্যান ধাৰণাটো সাংঘাতিক প্ৰকট হৈ নুঠে গতিকে এইটো সাংঘাতিক ইলেকশ্যনৰ সময়ত এই ধৰণৰ প্ৰতিটো ইলেকশ্যনৰ সময়ত বড়ো অবড়োৰ এটা আৰম্ভণি হয় আপুনি চাওক অবড়ো মুভমেণ্টক যোনে আটাইতকৈ বেছি গুৰুত্ব আগুৱাই নিছিল নৱকুমাৰ শৰণীয়া কোকৰাঝাৰৰ দুবাৰৰ সাংসদ প্ৰাক্তন সাংসদ সেই নৱহৰণী এতিয়া কাৰ লগ লাগিছে হাগ্ৰামা মহিলাৰ লগ লাগিছে অৰ্থাৎ তেওঁতো অবড়ো আন্দোলন সো-কল্ড অবড়ো আন্দোলন তেওঁ এটা সময়ত পৃষ্ঠপোষকতা কৰিছিল নেতৃত্ব দিছিল আৰু অবড়ো সেন্টিমেন্ট লৈ তেওঁ কোকৰাঝাৰৰ সাংসদ হৈছিল দুবাৰকৈ গতিকে সেই অবড়ো সেন্টিমেন্টক লৈ সাংসদ হোৱা নৱহৰণী এতিয়া হাগ্ৰামা মহিলাৰ লগ লাগিছে প্ৰমোদ বড়োক তীব্ৰ বিৰোধ কৰিছে বিজেপিক তীব্ৰ বিৰোধ কৰিছে গতিকে এইটো গুৰুত্বপূৰ্ণ কথা গতিকে যিজন অবড়োৰ সেন্টিমেন্টক গুৰুত্ব দিয়া নেতাই এতিয়া বড়ো নেতৃত্বৰ ওচৰত তেওঁ কাষ চাপিছে বড়ো নেতৃত্বৰ ওচৰত কাষ চাপি গৈছে গতিকে এই একেবাৰে নৱহৰণীৰ সাংগঠনিক ভিত্তি নাই বুলিতো আপুনি ক'ব নোৱাৰে গতিকে নৱহৰণীৰ প্ৰতিও এটা গণসমৰ্থন আছে এই গণসমৰ্থন তেওঁ এই পৰিষদীয় নিৰ্বাচনত কিমানখিনি সফল হ'ব পাৰে সেয়া সময় ক'ব কিন্তু এই মুহূৰ্তত মই এই কথাটো ক'ম বড়ো অবড়ো যিটো তথাকথিত যিটো বিভেদ কাপি যি ধৰণৰ কথা এইটোৱে বৰ সাংঘাতিক প্ৰভাৱ নেপেলায় অঞ্চল বিশেষে পৰিব সমষ্টি বিশেষে পৰিব কিন্তু সামগ্ৰিকভাৱে এই গোটেই নিৰ্বাচনক প্ৰভাৱিত নকৰে মই কৈছোৱে যে বাক্সাৰ কিছু অঞ্চলত আৰু আপোনাৰ চিৰাং জিলাৰ কিছু অঞ্চল কোকৰাঝাৰত এই প্ৰভাৱ নপৰে অবড়ো মানুহে বড়ো দলৰ প্ৰতি বা বড়ো যি BPF বা UPLৰ প্ৰতি সমৰ্থন আছে সমৰ্থন ব্যক্ত কৰিব কাৰণ অবড়োৰ সমৰ্থন নহ'লে তেওঁলোকে জিকিবই নোৱাৰে আজি হাগ্ৰামা মহিলাই দলে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে তিনিবাৰকৈ চৰকাৰ গঠন কৰিছে অবড়ো মানুহৰ সমৰ্থনটো যথেষ্টখিনি পাইছে UPLৰ প্ৰমোদ বড়োই পাইছে প্ৰমোদ বড়োৰ যিটো সমষ্টি গয়বাৰী তাতোতো অবড়ো সংখ্যক অবড়ো মানুহ তাতো জিকিব পৰা নাই অবড়োৰ কেণ্ডিডেট আছিল গতিকে এই কথাবিলাক এই ধৰণে কোৱা যায় যদিও প্ৰেক্টিকেল ফিল্ডত প্ৰেক্টিকেলি কিন্তু এইটো বৰ সাংঘাতিক সাস্টেইন কৰিব বুলি মই নকওঁ দুই এটা সমষ্টিত জিকিব পাৰে আৰু এইবাৰ যিহেতু এটা মিত্ৰতা হ'ব হাগ্ৰামা মহিলাৰ সৈতে আপোনাৰ নৱহৰণীয়াৰ দলৰ যি মিত্ৰতা এই মিত্ৰতাই দুইটা দলকে নিশ্চয় প্ৰভাৱিত কৰিব দুইটা দলে নিশ্চয় ইয়াৰ এটা ফলাফল লাভ কৰিব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে আৰু লগতে মই এই কথাটো ক'ম যিহেতু 2020 চনৰ যি নিৰ্বাচন এই নিৰ্বাচন আকৌ এবাৰ মই সেই একেখিনি কথা কৈছোঁ ইমান প্ৰত্যাহ্বানৰ পিছতো কিন্তু হাগ্ৰামা মহিলাৰে একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল গতিকে আৰু এইবাৰতো হাগ্ৰামা মহিলাৰ প্ৰতি তাৰ কোকৰাঝাৰ এলেকাত কোকৰাঝাৰতো যোৱা নিৰ্বাচন সাংঘাতিক ফল দেখুৱাইছিল গতিকে তাত এটা আমাৰ মই এটা কথা আপুনি মন কৰিব কোকৰাঝাৰ এই গোটেই বেলটোত BPFৰ সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা আছে আৰু তাৰ বিপৰীতে ওদালগুৰি যিটো পাৰ্ট এইটো UPLৰ সাংঘাতিক ধৰণৰ এটা আছে কিন্তু এইবাৰ UPLৰ এই যিটো জনসমৰ্থনৰ কথা কৈ থকা হয় ওদালগুৰি পাৰ্টত বিজেপিৰ সাংঘাতিক ধৰণৰ সাংগঠনিক বিস্তাৰ হৈছে আৰু তাত দুই এজন প্ৰাৰ্থী তেওঁলোকে হয়তো সলনি কৰিবলগীয়া হ'ব পাৰে কাৰণ দুই এজন বিজেপিৰ প্ৰাৰ্থী বা ইএমও হৈ থকা মানুহৰ সাংঘাতিক ধৰণৰ অভিযোগ আছে বিভিন্ন ধৰণৰ অভিযোগ আছে গতিকে তেওঁলোকে যিটো প্ৰাৰ্থী সিলেকশ্যনত যদি অলপ সাৱধান হয় বিজেপি পূৰ্বৰ তুলনাত ভাল ফল এটা লাভ কৰিব বুলি মোৰ এটা ধাৰণা জন্মিছে কিন্তু এইটো ক'বলৈ অলপ দিগদাৰ কাৰণ নিৰ্বাচন হ'বলৈ এতিয়া 2 মাহ বাকী আছে পৰিস্থিতি সলনি হোৱাৰ কাৰণে এটা মিনিট এটা ছেকেণ্ডৰ দৰকাৰ হয় বিশেষকৈ নিৰ্বাচনী পৰিৱেশ চেঞ্জ হওঁতে সাংঘাতিক ধৰণৰ কথা মাত্ৰ কেইটামান মুহূৰ্তৰ দৰকাৰ হয় বছৰ বছৰ ধৰি এক ধৰণে এক্সাৰচাইজ চলি থাকে কিন্তু এই এক্সাৰচাইজ ব্যৰ্থ কৰাৰ কাৰণে এটা মাত্ৰ মুহূৰ্তৰ দৰকাৰ হৈ যায় গতিকে সময় যথেষ্টখিনি আছে এই সময়খিনিত কোন ফালে ধাৱমান হয় কাৰ শক্তি কি ধৰণে আৰু ইকুৱেশ্যনৰ কথা এইটো এটা কেমিষ্ট্ৰি গতিকে পলিটিক্সত গোটেই কথাটো মেথছত কৰি কেমিষ্ট্ৰিৰ কথাটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰে মই ভাবোঁ গতিকে এই নিৰ্বাচনত বৰ লক্ষণীয় হ'ব আৰু এই নিৰ্বাচনে সমাগত নিৰ্বাচনটো এটা সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰভাৱ হ'ব আৰু প্ৰভাৱ পেলাবৰ কাৰণে বিজেপি দলে সাংঘাতিক আগ্ৰাসী হৈ উঠিছে এই সমাগত নিৰ্বাচনক লৈ হয় চাওক গোটেই কথাটো এনেকুৱা পৰিষদীয় নিৰ্বাচনক লৈ ইতিমধ্যে পূৰ্বৰ তুলনাত এইবাৰ যথেষ্টখিনি বহু আগৰ পৰাই প্ৰস্তুতি আৰম্ভ হৈ গৈছে দলে দলে আৰম্ভ হৈছে প্ৰস্তুতি আৰু আমি এটা বিষয় হয়তো অলপ এৰাই চলিছোঁ যে অঞ্জলি দৈমাৰীৰ নেতৃত্বত এটা দল হৈছে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড গতিকে এই পাৰ্টিকো আপুনি অস্বীকাৰ কৰিব নোৱাৰে তেওঁলোকে কিমান জিকিব পাৰে সমষ্টি বা কিমানটা লক্ষ্য যাব কিন্তু কথা তেওঁলোকে জিকিব পাৰে নে কাৰোবাক হৰুৱাই গতিকে এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব দ্বিতীয় কথা আপুনি এটা কৈছিল বড়োফাৰ কথা আছিল বড়োফাটো বড়ো জাতিৰ কাৰণে এটা আৱেগ বড়োসকল যুঁজাৰু জাতি গতিকে এই জাতিক যিসকলে সন্মান দিছে যিসকলে আদৰ মৰম কৰিছে তেওঁলোকৰ লগত সেই বড়োসকল থাকিব বা আছে
আৰু এটা কথা চাওক 2003 চনত যেতিয়া বড়ো চুক্তিখন হৈছিল BTC চুক্তি তেতিয়াও কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ আছিল আৰু এটা বিজেপিৰ নীতি এই কথাটো ঠিক অস্বীকাৰ কৰাৰ কোনো উপায় নাই যে বিজেপিয়ে এই জাতি জনগোষ্ঠী যিসকল আমাৰ খিলঞ্জীয়া অৰিজিন যিসকল জাতি জনগোষ্ঠী সেইসকলৰ পক্ষত অৱস্থান কৰে এইটো তেওঁলোকৰ নীতি বিশেষকৈ উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত সেইটো তেওঁলোকৰ আৰু এইটো স্পষ্ট বুলি মই ক'ব খোজো আৰু বড়োসকলৰ ক্ষেত্ৰত বিজেপিৰ যিটো নীতি আগৰ পৰাই মই দেখিছোঁ যথেষ্ট এটা গুৰুত্বপূৰ্ণ আৰু বড়োসকলক লগত লৈ যি ধৰণে তেওঁলোকে চলিব বিচাৰে এইটো প্ৰমাণ পোৱা গৈছে আৰু এতিয়া যদিও কৈছে তেওঁলোকে যে বেলেগ বেলেগকৈ নিৰ্বাচন কৰিব তেওঁলোকৰ মিত্ৰ হিচাপে নাথাকিলে তেওঁলোকে তেওঁলোকৰ নেতৃত্ব এটা বৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে যে প্ৰমোদ বড়ো হওক বা হাগ্ৰামা মহিলা তেওঁলোকৰ কাৰণে কোনো ভিন পৰ নহয় অৰ্থাৎ সেইটো এটা কৌশল স্থিতি বিজেপিৰ গতিকে যিয়ে ভাল ফল প্ৰদৰ্শন কৰিব মই কৈছোঁ কৈ লওঁ গতিকে এইটো কোৱা হৈছে দাদা প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো সমষ্টিৰ পৰা খেলিব তাত আমাৰ এইটো কথা মই এইটো কৈছোঁ হাগ্ৰামা মহিলা য'ৰ পৰা খেলিব তেওঁলোকে তেওঁলোকৰ পৰ্যবেক্ষকো দিয়া নাই এইটো গুৰুত্বপূৰ্ণ আমি সেইটোৱে কৈছোঁ এটা ৰাজনৈতিক এটা কৌশল স্থিতি তেওঁলোকৰ আছে কাৰণ কিয় যে আজি লেভেলত ৰাখিছে যিজন জিকিব তেখেতৰ লগত দেৱৰগাঁৱত হওক মানে চিটৰ ওপৰত হেৰি কৰিব আজি দেৱৰগাঁৱতে মানে হাগ্ৰামা মহিলাৰ যিটো সমষ্টি আৰু প্ৰমোদ বড়োৰ যিটো সমষ্টি তাত বিজেপি কিন্তু পৰ্যবেক্ষক দিয়া নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা ইয়াৰ জৰিয়তে এটা কথা কৈছে তেওঁলোকে একধৰণে দুইজন নেতাৰ প্ৰতি এটা সমৰ্থন সন্মান প্ৰদৰ্শন কৰিছে এইটো এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক কৌশল যিয়ে হওক বা যিয়ে নহওক আৰু লগতে এই কথাটো কৈছোঁ যে বিজেপি নেতৃত্বই এই কথাটো বাৰম্বাৰ উল্লেখ কৰিছে যে প্ৰমোদ বড়ো হওক বা হাগ্ৰামা মহিলা কাৰো কাৰণে তেওঁলোকৰ দুৱাৰ বন্ধ নাথাকে গতিকে এই কথাটোৱে এটা গুৰুত্বপূৰ্ণ মেছেজ গৈছে গতিকে অহা নিৰ্বাচনত বিজেপিত বাহিৰে যিটো দলে আসন বেছি পাব সেইটো দলৰ সৈতে বিজেপি থাকিব সেইটো এটা স্পষ্ট কথা নিৰ্বাচনে এইটোতো আৰু বেলেগ ধৰণৰ কথা নহয় চৰকাৰ গঠন কৰিব লাগিব চৰকাৰ হ'ব গতিকে কাক লগত লৈ তেওঁলোকে চৰকাৰ গঠন কৰে সেয়া নিশ্চয় দুৰ্গা পূজাৰ আগে আগে আমি স্পষ্ট কথা স্পষ্ট গম পাম